হেল্ল' দোস্ত, আজি ৰেচিপি হ'বলৈ গৈ আছে আন্দা কাৰী কেনেকৈ বনাই খাব পাৰিব। আৰু ৰাতি সাঁজ আছিলে মোৰ ডিমৰ লগত ধুনীয়াকৈ কাৰী বনাইছিলোঁ। আৰু কেনেধৰণে বনোৱা হয় আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু খাবলৈ ষ্টাৰ্ট কৰিছোঁ, দেখিছেনে? এইফালে আমৰ আচাৰ আছে দেই লগতে। আৰু এইফালে মই ডিম আলু একেলগতে মই বইল কৰিছোঁ। বইল কৰাৰ পিছত এইফালে আদা নহৰু খুন্দি পেলাই মই ৰেডি কৰি লৈছোঁ। এইফালে পিঁয়াজ আৰু বিলাহী কাটি ৰেডি কৰি লৈছোঁ। আৰু এইফালে মই আলুটো অলপ ভাগি দিছোঁ, বইল হৈ গৈছে। আলুটো ধুনীয়াকৈ মই ভাগি দিছোঁ, কাৰণ আলুটো গুৰি হৈ গ'লে তেতিয়াহে খাবলৈ টেষ্টি হ'ব। মন গ'লেই ৰেচিপি মানে বনাই দিওঁ, জানেনে? ধুনীয়াকৈ আলুটো এনেকৈ গুড়া কৰি ল'ব প্ৰথমত। তাৰপিছত মই এইফালে ডিমকেইটা উলিয়াই দিলোঁ। ওলোৱাৰ পিছত মই ডিমকেইটা ধুনীয়াকৈ বাকলিটো গুচুৱাই ল'ম। বাকলি গুচাই মই দুফাল দুফাল কৰি দিলোঁ। এতিয়া ডিমকেইটা অকণমান ফ্ৰাই কৰিব লাগিব। অকণমান মই তেল দি দিলোঁ কেৰাহীত তেল দিয়াৰ পিছত কেৰাহীত তেলটো অকণমান গৰম হোৱাৰ পিছত তাত ডিমকেইটা এটা এটাকৈ এড কৰি দিব। ডিমৰ যিটো কুহুমটো যাতে বাহিৰলৈ ওলাই নাযায়, আৰামত ফ্ৰাই কৰিব। অকণমান ফ্ৰাই কৰিলে কি হয়, চাবলৈ ভাল লাগে, কালাৰটো ৰঙা ৰঙা হৈ যায়। আৰু ইয়াত মই অকণমান জিৰা পাউডাৰ অকণমান দি দিছোঁ। বেলেগ মছলা নাখায়তো, সেই গতিকে জিৰা পাউডাৰ অকণমান দি দিছোঁ। আৰু অলপমান হালধি পাউডাৰ মই এড কৰি দিম। তাৰপিছত 2 মিনিট সময় ফ্ৰাই কৰাৰ পিছত মই ডিমটো ধুনীয়াকৈ বাহিৰলৈ উলিয়াই দিম। একদম আৰামত ফ্ৰাই কৰিব, যাতে সি বাহিৰলৈ ওলাই নাযায়। অলপ অলপ ফ্ৰাই হৈ যোৱাৰ পিছত ধুনীয়াকৈ বাহিৰলৈ উলিয়াই দিব। আৰু মই অকণমান নিমখ দি দিছোঁ, হালকা নিমখ দিব, কাৰণ জোলত নিমখ থাকিবই, তো সেই গতিকে হিচাপত নিমখটো এড কৰিব। আৰু এইফালে মই ডিমকেইটা ধুনীয়াকৈ বাহিৰলৈ উলিয়াই দিলোঁ। আৰু সেই তেলতে মই অলপ পিঁয়াজ এড কৰি দিলোঁ। পিঁয়াজটো অকণমান টাইম ফ্ৰাই কৰিব ধুনীয়াকৈ। পিঁয়াজটো ধুনীয়াকৈ ফ্ৰাই হ'লেহে খাবলৈ টেষ্ট হয়। কেঁচা পিঁয়াজটোত ৰেচিপি কেতিয়াও এড নকৰিব বা নবনাব। পিঁয়াজটো ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছত মই ইয়াত আদা নহৰু পেষ্টটো এড কৰি দিলোঁ। এড কৰাৰ পিছত অকণমান টাইম মই ইয়াত ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পিছত এতিয়া মই কি কৰিম, ইয়াত বিলাহীখিনি এড কৰি দিম। এতিয়া মই বিলাহীৰ ওপৰত অকণমান নিমখ দি দিম, কাৰণ নিমখ আৰু হালধি পাউডাৰ মই এড কৰি দিছোঁ। প্ৰথমত হালধি পাউডাৰ এড কৰি দিছোঁ, তাৰপিছত নিমখ মই এড কৰি দিম, কিয়নো নিমখটো এড কৰিলে বিলাহীটো ধুনীয়াকৈ গলি যাব, নহ'লে কেতিয়াও গলি নাযায় বিলাহীটো। ধুনীয়াকৈ বিলাহীটো গুড়ি কৰি দিব। গুড়ি কৰাৰ পিছত অকণমান ইয়াত মই জিৰা পাউডাৰ এড কৰি দিছোঁ। ধুনীয়াকৈ যেতিয়া বিলাহীটো ফ্ৰাই হৈ যাব, তেতিয়া ইয়াত কি কৰিব, যিখিনি আলু, সেই আলুখিনি এড কৰি দিব লাগে। মই ধুনীয়াকৈ ভাগি আলুটো গুড়া কৰি ল'লোঁ, আৰু এতিয়া মই এড কৰি দিলোঁ। এনেধৰণে এটা ৰেচিপি বনাই পেলাই আপোনালোকে খাই চাবচোন, খুব এটা টেষ্টি হয়। আৰু যদি ইয়াত মছলা পায় আৰু দিব পাৰিব, গৰম মছলা দিব পাৰিব, ধনিয়া পাউডাৰ দিব পাৰিব। মই অকল জিৰা পাউডাৰ এড কৰিছোঁ। ধুনীয়াকৈ যেতিয়া উতল আহি যাব ভালকৈ, তাৰপিছত মই ইয়াত আন্দাখিনি এড কৰি দিম। মানে আন্দা দিয়াৰ পিছত ভাল হিলাই থাকিব নালাগে দেই, কাৰণ হিলাই থাকিলে ভিতৰৰ কুহুমটো ওলাই যাব। তো সেই গতিকে একদম আৰামত যাতে হিলাব, কুহুমটো ওলাই নাযায়। ৰেচিপি মোৰ ৰেডি হৈ গৈছে। আৰু এতিয়া ধুনীয়াকৈ ৰুটিৰ লগত হ'লেও খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব, যিকোনো লগত খাব পাৰিব। আৰু এইফালে মই গামলা এটা ধুনীয়াকৈ উলিয়াই দিলোঁ ৰেচিপিটো। কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো ক'ৰপে চাইছে প্লিজ কমেণ্ট কৰিব। আৰু এইফালে মই ভাত আৰু আন্দা কাৰী জোল, আৰু এইফালে আচাৰ আছিলে, বিজলকীয়া আচাৰ, আমৰ আচাৰ। বাছ, আজিৰ ৰেচিপিটো এইটোৱে আছিলে। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।
জয় আই অসম।